নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আৰম্ভ কৰোঁ আহক আজিৰ এই কাল্পনিক যাত্ৰা। চন্দ্ৰলৈ যাব নেকি বন্ধুসকল? হয়, ঠিকেই শুনিছে, চন্দ্ৰলৈ যাব নেকি? বন্ধুসকল, যদি পৃথিৱীৰ পৰা চন্দ্ৰলৈ যাব পৰা ৰাস্তা থাকিলেহেঁতেন, আপুনিও এপাক মাৰিলেহেঁতেন নিশ্চয়, নহয়নে? কেনেকৈ গ'লহেঁতেন বাৰু আপুনি? গাড়ী এখনত, নে তীব্ৰবেগী বাহনত গ'লহেঁতেন, নে খোজকাঢ়ি গ'লহেঁতেন? বন্ধুসকল, ভিডিঅ'ৰ শেষ অংশত আমি গম পাম চন্দ্ৰলৈ খোজকাঢ়ি যাব পৰা গ'লহেঁতেন নে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওঁ আহক কেনেকৈ চন্দ্ৰলৈ গ'লে কিমান সময় লাগিলহেঁতেন। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ, যদি চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকে জানে যে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব আটাইতকৈ বেছি মানে যেতিয়া চন্দ্ৰ পৃথিৱীৰ পৰা আটাইতকৈ বেছি দূৰত থাকে তেতিয়া 4,05,696 কিলোমিটাৰ। আটাইতকৈ কম যেতিয়া চন্দ্ৰ পৃথিৱীৰ ওচৰত থাকে তেতিয়া প্ৰায় 3,63,104 কিলোমিটাৰ আৰু গড় দূৰত্ব 3,84,400 কিলোমিটাৰ। আমি গড় দূৰত্ব লৈ হিচাপ কৰোঁ আহক। প্ৰথমতে তীব্ৰগতিত পৃথিৱীৰ আটাইতকৈ বেগী বাহন হৈছে ট্ৰাষ্ট SSC, যাৰ দ্ৰুতি প্ৰায় 1228 কিলোমিটাৰ প্ৰতি ঘণ্টা। যদি আমি এই বাহনত পৃথিৱীৰ পৰা চন্দ্ৰলৈ যাওঁ তেন্তে কিমান সময় লাগিব? পৃথিৱীৰ আৰু চন্দ্ৰৰ গড় দূৰত্বক আমি এই বাহনখনৰ দ্ৰুতিয়ে হৰণ কৰোঁ। 3,84,400 হৰণ 1228 সমান কি হ'ব? 313 ঘণ্টা। বন্ধুসকল, 313 ঘণ্টা সময় লাগিলেহেঁতেন, অৰ্থাৎ 13.04 দিন সময় লাগিলেহেঁতেন। এবাৰ চাওঁ আহক সাধাৰণ বাহনত। সাধাৰণ বাহন বুলি ক'লে আমি যেটা সাধাৰণতে ব্যৱহাৰ কৰা গাড়ী, মটৰচাইকেল, যাৰ দ্ৰুতি আমি ধৰি লৈছোঁ 120 কিলোমিটাৰ প্ৰতি ঘণ্টা। যদি আগৰ দৰে আমি চন্দ্ৰ আৰু পৃথিৱীৰ গড় দূৰত্বক 120 হৰণ কৰোঁ তেন্তে আমি পাম 3,203.3 ঘণ্টা, অৰ্থাৎ 133.4 দিন। হয় বন্ধুসকল, যদি আমি গাড়ী এখনত 120 কিলোমিটাৰ দ্ৰুতিৰে যদি চন্দ্ৰলৈ যাওঁ তেনেহ'লে 133 দিন সময় লাগিলেহেঁতেন। এবাৰ আহক খোজকাঢ়ি চন্দ্ৰলৈ যাব পৰা গ'লহেঁতেন নেকি যদি চন্দ্ৰ আৰু পৃথিৱীৰ মাজত ৰাস্তা থকা হ'লে? তো আমি ধৰি লৈছোঁ এজন মানুহৰ গড় দ্ৰুতি, খোজকঢ়া দ্ৰুতিটো হৈছে 6 কিলোমিটাৰ প্ৰতি ঘণ্টা। ইয়াতকৈ স্পীডতো খোজকাঢ়িব পৰা মানুহ নিশ্চয় আছে, কিন্তু গড় হিচাপে 6 কিলোমিটাৰ প্ৰতি ঘণ্টা লৈছোঁ। তেন্তে পৃথিৱীৰ পৰা চন্দ্ৰলৈ যাবলৈ প্ৰয়োজন হোৱা সময় চিন্তা কৰকচোন বন্ধুসকল, কিমান হ'ব পাৰে? 3,84,400 হৰণ 6 সমান কিমান হ'ব চাওঁ আহক? 64,066 ঘণ্টা। হয় বন্ধুসকল, 64,066 ঘণ্টা। আৰু যদি ইয়াক আমি দিনলৈ পৰিৱৰ্তন কৰোঁ, দিনলৈ লৈ যাওঁ তেনেহ'লে 2,669.4 দিন। আৰু যদি আমি ইয়াক বছৰলৈ লৈ যাওঁ তেনেহ'লে 7.3 বছৰ সময় লাগিলেহেঁতেন। তেতিয়াহ'লে নিশ্চয় বন্ধুসকল, যদি চন্দ্ৰ আৰু পৃথিৱীৰ মাজত ৰাস্তা থাকিলেহেঁতেন তেনেহ'লে কোনোবা নহয় কোনোবা সাহসী ব্যক্তিয়ে খোজকাঢ়িও চন্দ্ৰলৈ গ'লহেঁতেন আৰু বিশ্ববিখ্যাত হ'লহেঁতেন, নহয়নে বন্ধুসকল? আপুনি বাৰু কেনেকৈ গ'লহেঁতেন যদি চন্দ্ৰ আৰু পৃথিৱীৰ মাজত ৰাস্তা থাকিলেহেঁতেন? কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।
থেংক ইউ।